गरेस्वरनि बाङालिपारायाव बाङालिपारा सार्वजनिक बारवारि श्री श्री दुर्गा फुजा फोरबोनि गाहाय खुन्थिया गायसनबाय। श्री श्री बिमा दुर्गा देवीखौ बरायनो थाखाय थियारि बाङालिपारा श्री श्री सार्वजनिक दुर्गा फुजा कमिटिनि गुबुन बोसोरफोरनिख्रुइ देग्लाय आलादा रोखोमै खुंनाय जागोन बाङालिपारा श्री श्री दुर्गा फुजाखौ। बेनि थाखाय 6 लाखसो रां खरसा जागोन होनना फुजा सामलाय आफादा फोरमायो। तामुलपुर जिल्लानि गरेस्वर सार्कल मावख'नि बेन्दोङाव थानाय गरेस्वरनि बाङालिपारायाव 58थि बाङालिपारा सार्वजनिक बारवारि श्री श्री दुर्गा फुजा फोरबोनि गाहाय खुन्थियाखौ गायसनबाय। धोरोमारि खान्थि बादियै फुजारिनि मोन्थोर आवरायनायजों गाहाय खुन्थिया गायसनजेननाय हाबाखौ मावफुंनानै होयो भलाजार गोजौ फरायसालिनि गाहाय फोरोंगिरि रमेन बर'आ। गुबुन बोसोरफोरनिख्रुइ देग्लाय आलादा महरै 58थि बाङालिपारा सार्वजनिक बारवारि श्री श्री दुर्गा फुजा फोरबोखौ खुंनो थाखाय फुजा सामलाय आफादा लाहार फाहार खालामदों आरो बेनि थाखाय मुनिन्द्र काकतिखौ आफादगिरि, बाबुल कलिताखौ मावफुं आफादगिरि, हरमोहन बरुवाखौ लेङाइ आफादगिरि आरो परसु निरालाखौ नेहाथारि महरै बिबान होनानै गासै सा 51 बिबानगिरिफोरखौ लानानै बाङालिपारा सार्वजनिक बारवारि दुर्गा फुजा फोरबोनि गोख्रों फुजा सामलाय आफाद दानाय जाबाय होनना मिथिहोयो। नमस्कार। আজি আমার 58তম শ্রী শ্রী দুর্গা পূজার যে কার্যসূচী প্রথম কার্যসূচী সেই প্রথম কার্যসূচী হিসাবে আজি লাইখুঁটা স্থাপন করা হল। লাইখুঁটা স্থাপন করলে আমার স্থানীয় আমার হাইস্কুলের প্রধান শিক্ষক তথা আমার এমই স্কুলের প্রধান শিক্ষক মহোদয়ের দ্বারা লাইখুঁটা স্থাপন করা হল। আমার যে দুর্গা পূজা মহোৎসৱটি এই মহোৎসৱটিক তেখেতসকলে শুভাকাংক্ষা দিছে, লগতে ভালদৰে পৰিচালিত হওক, সকলো ৰাইজৰে সহায় সহযোগিতা তথা শান্তি সম্প্ৰীতি বজাই থাকক এই কামনা কৰিয়েই আজিৰ পৰা আমি আমাৰ কাৰ্যসূচীটো হাতত ল'লোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমেই আমাৰ বৃহত্তৰ বাঙালিপাৰা তথা ভোলাজাৰবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ 58তম বাঙালিপাৰা বাৰৱাৰি শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতিবেলিৰ দৰে এইবেলিও আমি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 58তম দুৰ্গা পূজা মহোৎসৱটি পালন কৰিবলৈ মনস্থ কৰিছোঁ। তাৰে কাৰ্যসূচী হিচাপে আজি আমি খন্তেক আগতে লাইখুঁটা স্থাপন কৰিলোঁ। তাৰে পৰৱৰ্তী কাৰ্যসূচী আমাৰ অহা অক্টোবৰৰ 9 তাৰিখৰ পৰা 13 তাৰিখলৈ আমি আয়োজন কৰিছোঁ। 9 তাৰিখে আমাৰ বেলবৰণৰ লগতে নাম কীৰ্তন প্ৰসংগ সন্ধিয়া হ'ব। তাৰপিছত সপ্তমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ পিছত স্থানীয় নাম কীৰ্তন আৰু ঠিক 2 বজাৰ লগে লগে আমাৰ দূৰণৈবতীয়া ছোৱালী নাগাৰা নাম আছে। আৰু সপ্তমীৰ সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গতিকে নৃত্যশিল্পীসকলক আমি উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সমিতিৰ তৰফৰ পৰা আহ্বান কৰিছোঁ। তাৰপিছতেই অষ্টমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ পিছতেই নাম প্ৰসংগ আৰু ঠিক 2টা বজাত দূৰণৈবতীয়া ছোৱালী নাগাৰা নাম আমি আমন্ত্ৰণ কৰিছোঁ। আৰু নিশা আমি আমন্ত্ৰণ কৰিছোঁ ৰাইজৰ বিপুল দাবীত সূৰ্যোদয় মিনি থিয়েটাৰ, তেখেতসকলৰ দ্বাৰা নাট্য পৰিৱেশন কৰা হ'ব। আমি সম্পূৰ্ণ ভাবিব পাৰে মানুহে মিনি থিয়েটাৰ বুলি টিকটৰ কথা, আমি সম্পূৰ্ণ সমিতিৰ তৰফৰ পৰা সেইটো বিনামূলীয়া হ'ব। গতিকে উক্ত নাট্য প্ৰদৰ্শনীত সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ঠিক তেনেকৈ নৱমীৰ ৰাতিপুৱা পূজা আৰম্ভৰ পিছতেই আমাৰ স্থানীয় নাম প্ৰসংগ আৰম্ভ হ'ব। তাৰ সন্ধিয়া আমাৰ এই বছৰৰ 9তম আয়োজন, আমাৰ আকৰ্ষণীয় আয়োজন, আমাৰ পুৰুষ নাম দল আমাৰ বাহিৰৰ পৰা আমন্ত্ৰণ কৰা হৈছে। উক্ত নাম প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব পাঠশালাৰ সন্মানীয় পাঠক মণ্টু দাস ডাঙৰীয়া আৰু উত্তৰ গুৱাহাটী মান্দাকাটাৰ সন্মানীয় পাঠক ৰাজীৱ ডেকাই আমাৰ পূজাস্থলীত নাম পৰিৱেশন কৰিব নৱমীৰ নিশা। ঠিক তেনেকৈ নৱমীৰ নিশাৰ পিছতে দশমীৰ ৰাতিপুৱা পূজা সমাপ্তি, পূজা আৰম্ভ, তাৰপিছতে আতচবাজি প্ৰদৰ্শন, তাৰপিছতে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। গতিকে সমূহ অনুষ্ঠানত ভোলাজাৰ তথা এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা, বহুমূলীয়া দিয়া পৰামৰ্শ আমি সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমতে মই আপোনালোকৰ চেনেলটোক ধন্যবাদ জনাইছোঁ।
কাৰণ প্ৰত্যেক বছৰে আপোনালোক আহে। মই লগে লগে আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। যা নহওক আজি আমাৰ প্ৰথম কাৰ্যসূচী বুলিয়ে ক'ম। এই কাৰ্যসূচী আমাৰ লাইখুটা স্থাপন কৰা আছিল। আজি আমাৰ লাইখুটাটো স্থাপন কৰা হ'ল। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক আমাৰ পূজাৰ বিষয়ে সম্পূৰ্ণ কথাখিনি কৈছে। তাৰ ওপৰত যোৱা বছৰতকৈ এই বছৰ আমাৰ বাজেটটো অলপ বেছি বাঢ়িব যেন পাইছোঁ। যোৱা বছৰ প্ৰায় 4 লাখ টকাৰ আছিল, এই বছৰ 6 লাখ টকামানৰ বাজেটটো হ'ব। যা নহওক এই দুৰ্গা পূজাখন আমি অতীজৰে পৰা চলাই আহিছোঁ আৰু অনাগত দিনতো আমি চলাই লৈ যাম। গতিকে সকলো ৰাইজক আৰু আমাৰ এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ ভাৰত ভূটান সীমান্তত আমি ইয়াত যিখিনি মানুহ বসবাস কৰি আহিছোঁ, বিভিন্ন জনজাতিৰ মানুহ আছে আমাৰ মাজত, কিন্তু আমি এই পূজাৰ ক্ষেত্ৰত বা বিহুৰ ক্ষেত্ৰত আমি দেখা পাওঁ সকলোৱে সমানে সহযোগ কৰে। এইখিনি ক্ষেত্ৰত মই আমাৰ যিখিনি স্থানীয় গাঁৱৰ মানুহ আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক আহি থকা দুৰ্গা পূজাৰ মই অশেষ ধন্যবাদ জনাই মোৰ ক'ব লগাখিনি সামৰণি মাৰিছোঁ।